Hello guys, এতিয়া আমি বিশাল মার্কেট ওলাই আছো। এইফালে আমাৰ সৈনিকাই ৰিলছ বনোৱাত ব্যস্ত হৈ আছে। এইফালে পুৰা ৰিল বনাই আছে। যোৱা নাই, আজি যাওঁ ন। আমি কিবা ল'ব নাযাওঁ আৰু এনে ফুৰিব যাওঁ, বিশালখন চাব যাওঁ। একচুৱেলি মানে আমাৰ এই বাচ্চা পোৱালিটোৱে পুৰা আমনি কৰি আছে। বিশাল যা কৰি শুনো চাওঁ কৈ দিয়া কিবা এটা কোৱা। বিশাল যাবা নেকি? কিবা ল'বা? কি ল'বা? গাড়ী আৰু কাছ মাৰাই ল'ব। তোমাৰ কি? গাড়ী। অ'কে, তেনেহ'লে আমি এতিয়া গৈ থাকোঁ। গাইজ, আমি এতিয়া বিশাল মাৰ্কেট আহি পালোঁ আৰু এয়া হৈছে বিশাল মাৰ্কেটৰ ভিতৰৰ পৰিৱেশ। মই অকণমান আপোনালোকক দেখাব চেষ্টা কৰিম। প্লিজ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব, শেষলৈকে চাব। ভাল লাগিছে নে? চাই দিয়া। ক'ত লগাইছা? চাই দিয়া। গাড়ীখন লাগিব নি? চাইকেল এখন লাগিব নি? চলোৱাচোন তুমি, চলোৱা। বা ধুনীয়া পাৰিছে দেখোন। তুমি চলোৱা, আকৌ চলোৱা, ভাল লাগিছে তোমাৰ। কি আছে ইয়াত? বল গাড়ী। কিন্তু মা ক'লৈ গ'ল? ভাল লাগিছে নেকি? প্ৰাইচ কিমান? চাওঁ, ৰিয়েকশ্যন চাওঁ। ঠিকে আছে দামটো? তুমি কি চাই আছা? জিমৰ বস্তু তুমি জিম কৰিলে ভাল হ'ব, তোমাৰ পেটটো কমিব অলপ। নালাগে দিয়া, তুমি হেৰি খালে হ'ব, গ্ৰীণ টি খালে হ'ব।
গ্ৰীণ টি আছে ঘৰত খাবা গ্ৰীণ টি খাবা একদম তুমি কম মাৰিবা নে স্প্ৰিংডাল দেখাই দিয়া সেইপিনে ঐ চাইছানে ব'লা ঘৰত নাই নি গ্লাছ পানী খাবলৈ হয়নে হয়নে কি পালা এখন শুনো লাগিব নেকি এইটো লাগিব নেকি নামটো কি কুকু নে কি কুত্তা পপি পাপি নামটো পাপি ন এইফালে গৈছে এইফালে যোৱা এইফালে যোৱা আৰু আৰু এখন কি গাড়ী নেকি কুকু লৈছা তুমি মজা বিলিং কৰিব লাগিব এয়া বিলিং কৰা জাগা আমি লাইন কৰিব লাগিব